জনম দিছো না বেলাগেতো না দিয়া হেল্ল' কি খবৰ সকলোৰে এটা নতুন ভিডিঅ'লৈ মই নিবেদিতা আপোনালোকক মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ' হৈছে বিশ্বকৰ্মা পূজাৰ দিনাখনৰ ভিডিঅ'। আপোনালোকে চাব আৰু চাই কেনেকুৱা পালে জনাব। আৰু মোক এগৰাকী এনেকুৱা গালি দিলে, কি বুলি গালি দিলে আপোনালোকে শুনক আৰু মোক কমেণ্টত জনাব। পূজা বুলি বেলেগ বিশেষ একো কৰা নাই। যোৱাকালিয়ে বজাৰ দুটামান কৰি থ'লোঁ আৰু দুইটাকে পৰা স্কুটি ধুবলৈ লগাই দিছোঁ। ময়ো পিছে নোধোৱা নহয় দেই, ময়ো সিহঁতক পানী চানী আনি দিছিলোঁ। আগতে ঘৰত থাকোঁতে বিশ্বকৰ্মা পূজাৰ দিনাখন বা আগদিনাখন দেউতাৰ স্কুটাৰ ধুওঁ, ইমান মনত পৰে। এতিয়া সেইকাৰণে ইহঁতকো মই স্কুটি আৰু বাইক ধুবলৈ লগাই দিছোঁ। যোৱাকালি ৰাতিৰ পৰাই লিয়ান পূৰা এক্সাইটেড হৈ আছে বাইক স্কুটি ধুব লাগিব বুলি। এতিয়া একদম ইমানেই মন দি ধুইছে, মোৰ দেখিয়ে মোৰ বেয়াই লাগি গৈছিলে। তাৰপাছত আমি দুইটাকে গা চা ধুৱাই গোটেই তিতি বুঢ়ী শেষ হ'ল। দুইটাকে গা চা ধুৱাই ভালকৈ পিন্ধাই মেলি ধূপ চুপ দিলোঁ আৰু মালাও লৈ আহিছিলোঁ। গোটেইকেইখনতে মালাও লগাই দিলোঁ। গাড়ীখন আছেগৈ মালিকৰ ঘৰত, তাত গৈ পেলাই কিনো ধুই থাকিমগৈ, সেইকাৰণে পানী অকণমান লৈ পেলাই এনেকৈ মাৰি দিলোঁ আৰু চকা টকাবিলাকতে। আৰু মালা লগাবলৈ তিনিওটা গ'লোঁ। লিয়ানহঁতে একদম আগত গৈছে, একদম নিজে নিজে বোলা মালা দিমগৈ বুলি। এইটো হৈছে মালিকৰ ঘৰ, মানে বৰ্তাহঁতৰ মানে দাদা এটাৰ ঘৰ, তাতে গাড়ীখন থৈ দিওঁ। আৰু মাহ প্ৰসাদ বুলি বেলেগ মই একো কৰা নাই, মানে বুনিয়া ভুজিয়া আনিলোঁ, ওচৰৰ এনেকৈ বৌহঁতক মাতিলোঁ। তাৰপাছতে ঘৰত ক্ৰীমো বাচি আছিলে, তো ক্ৰীম দি পেলাই কেক এটাও বনালোঁ। ইমানেই ছফ্ট হৈছিলে নহয় কেকটো, মানে মই এবাৰ ফাৰ্ষ্ট টাইম বনাইছোঁ মানে ক্ৰীম দি। এইজনী ওচৰৰ মাইনা আৰু এয়া সুনেনা বৌ, আৰু এজনী বৌ আছিলে, সেই বৌজনী কিন্তু এতিয়া নাই, তাই ঘৰলৈ গ'ল। আৰু ওচৰত ভাৰতী বাইদেউ বুলি এগৰাকী বাইদেউ আছে, তেওঁকো মাতিলোঁ চাহ খাবলৈ। তাৰপাছত মই লিয়ানহঁতৰ কথা কৈছিলোঁ, ইমান উৎপাত কৰে এন টেন কিবা কিবি, তেওঁ যে মোক ইচ্ছাত জাৰিলে। জনম দিছো না বেলাগেতো না দিয়া দুষ্ট হ'বই আৰু ল'ৰা ইহঁতি অকল নহয় গুণামৰ পুতলা এটা কৰি দিব। কি বুলি ক'লে ধৰিব পাৰিলেনে? মোক কমেণ্টত কওকচোন।